নমস্কাৰ মই ৰূপা শইকীয়া তোমালোকক মোৰ অনলাইন ক্লাছলৈ আজি স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা ময়ো ভালে আছোঁ তোমালোক সকলো ঘৰতে আছা নিশ্চয় ঘৰতে থাকিবা সুৰক্ষিত হৈ থাকিবা মই আজি পঞ্চম শ্ৰেণীৰ ক্লাছ 5ৰ ইংলিছৰ সেকেন্ড লেসনটো পঢ়াম বুলি ভাবিছোঁ তোমালোকে সহযোগ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি কেইখনমান পিকচাৰ দেখাম এতিয়া প্ৰথমতে তোমালোকে চোৱাচোন বাৰু পিকচাৰখিনি চোৱা ভালদৰে দেখিছানে তোমালোকে দেখিছানে বাৰু ভালদৰে কি দেখিছা বাৰু ইয়াত তলৰ এই পিকচাৰ কেইখন তোমালোকে দেখিছা ইয়াত কি দেখিছা বাৰু কি ঘটি আছে বাৰু ইয়াত এই প্ৰথম পিকচাৰটোত তোমালোকে ভালদৰে চোৱাচোন এই প্ৰথম পিকচাৰটো চোৱা ইয়াত তোমালোকে দেখিছানে বাৰু কি দেখিছা বাৰু তোমালোকে এজনী ছাত্ৰীয়ে এজনী ছোৱালীয়ে এহাল বৃদ্ধ ৰাস্তাটো পাৰ হৈ যোৱাত সহায় কৰিছে নহয়নে বাৰু দেখিছা তোমালোকে আকৌ দ্বিতীয় পিকচাৰটোত চোৱাচোন বাৰু তোমালোকে এই সেকেন্ডটোত চোৱা এটোত কি দেখিছা বাৰু তোমালোকে দেখিছানে এজোপা গছৰ পৰা এটা চৰাই পোৱালি পৰি গ'ল আৰু এই ল'ৰা দুজনে সেই চৰাই পোৱালিটো গছৰ বাহটোত দিছে গৈ দেখিছা দিবলৈ ৰৈ আছে আৰু তৃতীয় পিকচাৰটোত তোমালোকে চোৱাচোন এটা হাতী পোৱালি এটা খান্দাত এটা পানী গাতত পৰি গ'ল আৰু কেইজনমান মানুহে আৰু আৰক্ষীয়ে হাতীটো উঠাত সহায় কৰি আছে দেখিছানে তোমালোকে আৰু চতুৰ্থ পিকচাৰটোত চোৱাচোন তোমালোকে ফৰ্থ পিকচাৰটোত দেখিছানে ইয়াত এজনী ছোৱালীয়ে ছাতি লৈ গৈ আছিল আৰু এগৰাকীয়ে বৰষুণত হয়তো তিতি গৈ আছিল কাৰণে তেওঁকো লগতে লৈ পেলাই লগতে একেলগে নি সহায় কৰিছে বৰষুণত নিতিতাকৈ তেওঁকো লগতে লৈ গৈছে গতিকে তোমালোকে দেখিছা ইয়াত সকলোৱে কি কৰিছে সহায় কৰিছে কোনোবাজনক সহায় কৰিছে তেনেকৈ তোমালোকে বাৰু কেতিয়াবা কাৰোবাক সহায় কৰি পাইছানে যদি পাইছা তোমালোকে কাক কেনেদৰে সহায় কৰিছা ক'বাচোন বাৰু দেই এতিয়া চোৱা এনেদৰে আমি যদি কাৰোবাক সহায় কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ মনত কি লাগে আমাৰ সদায় মনত আনন্দ লাগে আৰু এই আজিৰ পাঠটোৰ বিষয়ও হৈছে সেইটোৱেই দা জয় অফ হেল্পিং মানে সহায় কৰি পোৱা আনন্দ মানে কাৰোবাক সহায় কৰিলে আমি আনন্দিত হওঁ সুখী হওঁ আৰু আজি সেই পাঠটোৰ নামো হ'ল দা জয় অফ হেল্পিং দা জয় অফ হেল্পিং The school bell rang. The school bell rang. Raju, Nita and Gita rushed to school as they were getting late. The morning assembly was about to begin. Somehow they managed to join the assembly. তোমালোকে নিশ্চয় লগে পঢ়ি গৈছা দা স্কুল বেল ৰেং বিদ্যালয়ৰ ঘণ্টাটো বাজিছিল ৰাজু নিতা এণ্ড গীতা ৰাছ টু স্কুল এজ দে ৱেৰ গেটিং লেট ৰাজু নিতা আৰু গীতাই ৰাছ টু স্কুল ৰাছ মানে বেগাই যোৱা তীব্ৰ বেগেৰে যোৱা খৰকৈ যোৱা ৰাছ টু স্কুল এজ দে ৱেৰ গেটিং লেট তেওঁলোকে তীব্ৰ বেগেৰে মানে বেগাই স্কুললৈ গৈছিল এজ দে ৱেৰ গেটিং লেট কাৰণ তেওঁলোকৰ দেৰি হৈছিল দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন প্ৰাতঃসভা দ্য মৰ্ণিং এছেম্বলি প্ৰাতঃসভা প্ৰায় আৰম্ভ হৈছিল somehow they managed to join the assembly কেনেবাকৈ তেওঁলোকে প্ৰাতঃসভাত যোগদান কৰিবলৈ ভাবিছিল যোগদান কৰিমগৈ বুলি তেওঁলোকে
somehow তেওঁলোকে কেনেবাকৈ হ'লেও প্ৰাতঃসভাত যোগদান কৰিমগৈ বুলি তেওঁলোকে যোগাৰ কৰিছিল মানে খৰধৰকৈ গৈ হ'লেও তেওঁলোকে প্ৰাতঃসভাত উপস্থিত হ'বগৈ at the end of the assembly the headmaster announced I have something very important to tell you প্ৰাতঃসভাৰ শেষত at the end of the assembly প্ৰাতঃসভাৰ শেষত the headmaster announced প্ৰধান শিক্ষকে ঘোষণা কৰিছিল I have something very important to tell you মই তোমালোকক এটা খুব প্ৰয়োজনীয় কথা কম এতিয়া ক'বলৈ আছে বা তোমালোকক এটা খুব প্ৰয়োজনীয় কথা কম We all know about the earthquake that occurred yesterday. We all know about the earthquake that occurred yesterday. আমি সকলোৱে কালি ঘটি যোৱা ভূমিকম্পটোৰ বিষয়ে নিশ্চয় জানো আমি কালি যে এটা ভূমিকম্প হৈ গৈছিল মানে সেইটো বিষয়ে আমি সকলোৱে জানো It destroyed many areas in our neighboring districts. আমাৰ ওচৰৰ জিলাসমূহৰ বহুতো ঠাইত বহু ক্ষয়ক্ষতি কৰিছিল It destroyed ক্ষয়ক্ষতি সাধন কৰা মানে ক্ষয়ক্ষতি কৰিছিল many areas in our neighboring district আমাৰ ওচৰৰ neighboring মানে কাষৰ আমাৰ ওচৰৰ জিলাসমূহৰ ঠাইবিলাকত কি কৰিছিল বহুত ক্ষয়ক্ষতি কৰিছিল People have lost their homes and belongings. মানুহবিলাকে তেওঁলোকৰ ঘৰ দুৱাৰ আৰু সা-সম্পত্তি ধ্বংস কৰিবলগীয়া হৈছিল মানুহবিলাকৰ কি হৈছিল বহুতো মানুহৰ তেওঁলোকৰ ঘৰ আৰু সা-সম্পত্তিবিলাক ধ্বংস হৈছিল Many people have died and many have got injured. Many people have died. বহুত মানুহৰ কি হৈছিল মৃত্যু ঘটিছিল and many have got injured আৰু বহু লোকে কি হৈছিল আহত হৈছিল So we must help these people. সেই কাৰণে আমি এই মানুহবিলাকক আমি কি কৰিব লাগে সহায় কৰিব লাগে আমি এই মানুহবিলাকক সহায় কৰিব লাগে Please contribute whatever is possible for you. গতিকে অনুগ্ৰহ কৰি তোমালোকে যিমান পাৰা তোমালোকৰ যিটো সম্ভৱ সেই অনুসৰে তোমালোকে কি কৰিবা বৰঙনি আগবঢ়োৱা You can give food items, fresh or dry, water bottles, clothes, money, etc. তোমালোকে কি দিব পাৰা তোমালোকে ফুড আইটেমছ দিব পাৰা মানে খাদ্য সামগ্ৰী দিব পাৰা ফ্ৰেছ or dry শুকান নাইবা ফ্ৰেছ দিব পাৰা water bottles পানী বটল clothes কাপোৰ কানি আৰু পইচা ইত্যাদি তোমালোকে যোনে যি পাৰা তোমালোকৰ সাধ্য অনুসাৰে তোমালোকে বৰঙনি আগবঢ়োৱা Tomorrow after morning assembly we will collect your contributions and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims. Tomorrow after morning assembly কালিলৈ পাত্ৰসভাৰ শেষত We will collect your contributions. আমি তোমালোকৰ বৰঙনিসমূহ কি কৰিম আমি তোমালোকৰ বৰঙনিসমূহ কালেক্ট কৰিম মানে সংগ্ৰহ কৰিম and a team of teachers and students আৰু এটা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ দলে representing our school আমাৰ বিদ্যালয়ৰ represent কৰিব will go to the affected area সেই affected area সমূহলৈ মানে ক্ষতিগ্ৰস্ত ঠাইলৈ যাব and distribute these items among the earthquake victims আৰু সেই ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আমি সেই বস্তুবিলাক কি কৰিমগৈ বিলাই দিমগৈ During the lunch break
Nita, Gita and Raju discussed what they would contribute. During the lunch break, দুপৰীয়া আহাৰৰ সময়ত নিতা, গীতা আৰু ৰাজুৱে discussed what they would contribute. তেওঁলোকে কি কি দিব সেই বিষয়ে আলোচনা কৰিছিল। ৰাজু, I would like to give food items like bread, biscuits and fruits. ৰাজুৱে কৈছে যে I would like to give food items like bread, biscuits and fruits. মই bread, biscuit আৰু fruits মানে ফল-মূল, biscuits আৰু bread আদি খাদ্যৰ সামগ্ৰী দিম। গীতা, that's great. সেইটো মহৎ কাম হৈছে মানে সেইটো ভাল কথা। I will contribute some money and a carton of drinking water. মই অলপ কি দিম পইচা দিম আৰু এটা খোৱা পানীৰ কাৰ্টন দিম। Nita, please suggest what I should contribute. নিতাই কৈছে please suggest what I should contribute. মই কি দিম মোক পৰামৰ্শ দিয়াচোন মোক উপদেশ দিয়াচোন মানে মোক এটা পৰামৰ্শ দিয়া মইনো কি দিম। ৰাজু, why don't you bring some clothes? কিয় তুমি অলপ দেখোন কাপোৰকে আনিব পাৰা কাপোৰ দিব পাৰা ন। You can collect some from your neighbors homes too. তুমি তোমাৰ ওচৰ চুবুৰীয়া ঘৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিবা। You can also collect some containers to store food. তুমি কিছুমান কণ্টেইনাৰো মানে টেমা store food ৰাখিবৰ কাৰণে মানে খোৱা বস্তু খাদ্য সামগ্ৰী ৰাখিবৰ কাৰণে কিছুমান কণ্টেইনাৰ মানে টেমাও তুমি সংগ্ৰহ কৰিব পাৰিবা। That will be of great help to the affected people. এইবিলাকো সেই ক্ষতিগ্ৰস্ত মানুহৰ বাবে কি হ'ব এটা মহান উপকাৰ হ'ব। Nita, thanks a lot, Raju, for your suggestion. ধন্যবাদ ৰাজু তোমাৰ পৰামৰ্শৰ বাবে ধন্যবাদ। I will try to collect what you suggested. তুমি পৰামৰ্শ আগবঢ়োৱাখিনি মই সংগ্ৰহ কৰিবৰ কাৰণে যত্ন কৰিম। গীতা, Can anyone help me bring the bottles of water? কোনোবাই মোক পানীৰ বটল আনিবলৈ সহায় কৰিবনে? Or shall I ask the shop to deliver them to the school? নহ'লে মই দোকানীকে বিদ্যালয়ত সেই পানী বটলখিনি ডেলিভাৰ দিবৰ কাৰণে মানে আনি দিবৰ কাৰণে সহায় খুজিব পাৰিমনে তেওঁলোকক ক'ব পাৰিমনে? Or shall I ask the shop to deliver them to the school? দোকানীক মই দোকানত পানীৰ বটলখিনি স্কুলত আনি দিবৰ কাৰণে ক'মনে? ৰাজু, I think you can talk to the headmaster. মই ভাবোঁ যে তুমি হেড ছাৰকে এই বিষয়ে কোৱা উচিত। Next day at school. পিছদিনাখন বিদ্যালয়ত all the children and teachers assembles in the school playground with their contribution. পিছদিনাখন বিদ্যালয়ত all the children and teachers assembles in the school playground with their contribution. সকলোবিলাক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকেই বিদ্যালয়ৰ খেলপথাৰত তেওঁলোকৰ বৰঙনিসমূহৰ সৈতে লগ হ'লহি। The headmaster thanked all of them for their support. প্ৰধান শিক্ষকে তেওঁলোক সকলোকে তেওঁলোকৰ ছাপোৰ্টৰ বাবে তেওঁলোকৰ যোগদান বা তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে। The goods van and a team of teachers and students then left for their destination. তেতিয়া বয় বস্তু কঢ়িয়াই নিয়া ভেনখন আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দলটোৱে তেওঁলোকৰ লক্ষ্যস্থান পাবৰ কাৰণে কি কৰিছিল যাত্ৰা আৰম্ভ কৰিছিল। In an hour they reached the earthquake affected place. 1 ঘণ্টাৰ ভিতৰতে তেওঁলোকে
আৰ্থকুইক এফেক্টেড প্লেচত উপস্থিত হৈছিলগৈ। They were very sad at the plight and misery of the people there. তাত মানুহবিলাকৰ দুৰ্দশা আৰু দুখ দেখি তেওঁলোকৰ খুব দুখ লাগিছিল। They distributed the things among the people. তেওঁলোকে বস্তুবিলাক মানুহবিলাকৰ মাজত ভগাই দিছিল। Everyone was very grateful to the volunteers for their help. সকলোৱে ভলেণ্টিয়াৰসকলৰ প্ৰতি খুব কৃতজ্ঞ হৈছিল, তেওঁলোকৰ সহায়ৰ কাৰণে খুব কৃতজ্ঞ হৈছিল। The team members felt very happy to have helped the people in distress. আৰু টিম মেম্বাৰজনেও খুব সুখ অনুভৱ কৰিছিল, এই দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ পাই খুব সুখী অনুভৱ কৰিছিল। ৰাজু said to himself, ৰাজুৱে নিজকে নিজে কৈছিল, helping people in need is a really wonderful feelings. আনক সহায় কৰাটো সঁচাকৈয়ে খুব আনন্দদায়ক অনুভূতি। The next time I see anyone in such a plight, I must try to help. পিছত যদি কেতিয়াবা মই কাৰোবাক এনেধৰণৰ দুৰ্দশাত পৰা দেখোঁ, তেনেহ'লে মই নিশ্চয় সহায় কৰিম। আজিলৈ পাত্ৰ ইমানতে সামৰিছোঁ। মই আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু ঘৰত পঢ়িবলৈ যত্ন কৰিবা। ইয়াৰ পিছত মই তোমালোকৰ এক্টিভিটিছবিলাক আলোচনা কৰিম। থেংক ইউ।